এই গৰমত আমি থাকিব পৰা নাই, সেইকাৰণে আমি এটা নদীৰ পাৰত জেগাত আহিলোঁ। জেগাটোৰ নাম হ'ল চাইটো মানে নদী দেখা পাব। এই নীলা চোলা পিন্ধা বঙালৰ নেকি যাই আছে। আমিও যাই আছোঁ। এইটো আমাৰ ড্ৰাইভাৰ এটা আমাৰ হিৰৈ যাই আছে। আমি স্কুটি লৈছোঁ। গৰমত উৎপাদন থাকিব পৰা নাই। আমি আইচক্ৰীম লৈ হৈছোঁ লগত। আমি ঠিকছে খাম ঠাণ্ডা আইচক্ৰীম নদীৰ পাৰত বহি বহি। আৰু দেখাই আছোঁ নদীৰ পাৰটো কেনাই দেখাত কিমান ধুনীয়া। আপোনালোকেও এটা আহিব পাৰিব, গৰম লাগিলে শান্তি পাব। কেনাই নদী বলক, আপোনাক দেখাই আছোঁ। আমাৰ লগত বলক, আহি থাকক আমাৰ লগত। আমি এতিয়া ৰখি পিনে এটা আইচক্ৰীম অলপ খাই ল'ম, তাৰপিছত বাকী আপোনালোকক দেখাই আছোঁ নদীৰ পাৰৰ ভিডিঅ'। বন্ধুসকলে আমি আইচক্ৰীম লৈছোঁ, লৈ খোৱা ষ্টাৰ্ট দিছোঁ। ঠাণ্ডাৰ একদম মন সকাহ পৰি গৈছে। এইটো মোৰ লগৰ, এইফালেও আছে আমাৰ লগৰ, এটা আইচক্ৰীম খাই আছে, ময়ো খাই আছোঁ। ইয়াৰ পিছত আমি নদীৰ পাৰ লৈ যাম আৰু কিবা কিবি ঠাণ্ডা বস্তু লৈ যাম, তাতে খাম আমি। এই আমি নদীৰ পাৰ পাবলৈ হৈছোঁ। আইচক্ৰীম খালোঁ, তাতে ৰখিছিলোঁ অলপ। পুলিচ আহিছিল, পুলিচে চেকিং কৰিছিল। আমি এখন স্পীড দুজনকৈ আহিছিলোঁ, সেইকাৰণে অলপ প্ৰব্লেম হৈছিল। ত' এতিয়া আমি পাৰ হৈ আহিলোঁ। আমি এতিয়া পাম আৰু নদীৰ পাৰ আহি আছোঁ। এই ৰাস্তাৰ এইফালে চাব এটা ধুনীয়া পুখুৰী, পদুম ফুল ভেট ফুল আছে পুখুৰীটোত চাব। এখন কেন্দ্ৰীয় বিদ্যালয় কাষতে ছেক্টৰ 1। আমি আহি আছোঁ, ব'লা বাবা ব'লা। আমি আগৰ পৰা সোঁফালে ঘূৰিব লাগিব, তেতিয়া পাম। এইফালে আমি জংঘলৰ মাজে সোমাই যাম সোঁফালে। ওয়েলকাম টু দ্য পিকনিক স্পট। এই লিখা আছে ইয়াতে, ৱেলকাম টু চুনচুলি পিকনিক স্পট। আমি আহি আছোঁ। এইখন আমাৰ স্কুটি গৈ আছোঁ ৰাস্তাৰ একফালে। চাওক পাহাৰ জংঘল কেনেকুৱা ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ। আগত গ'লে এটা পুখুৰী পাব ডাঙৰ চাই, দেখা পাব। অলপ লাহে লাহে পুখুৰীটোৰ সেইফালে আছে ব্ৰহ্মপুত্ৰ নৈখন। আৰু আমি লগত কিবা কিবি খোৱা বস্তু লৈছোঁ, আপোনাক সেইটো দেখাই আছোঁ। এতিয়া আমি ইয়াৰ পৰা ঘূৰিম সেই আগত ব্ৰহ্মপুত্ৰ নৈখন। মেইন নৈখন আপোনালোকে দেখা নাপাব, অলপ দূৰত আছে। নৈখনৰ এটা খুঁটি এইফালে আহিছে, দেখা পাব আপোনালোকে। পানী বাঢ়িছে, লেতেৰা আছে পানী। আমি গৈ আছোঁ নদীৰ কাষলৈ, বলক। এইখনে হৈছে নৈখন, চাওক। পানী বহুত বাঢ়িছিল, এতিয়া অলপ কমিছে। এইকেইদিন বহুত ৰ'দ দিয়াৰ কাৰণে, এই গৰমত থাকিব পৰা নাই কাৰণে আমি আহিছোঁ ইয়াতে। চাওক এয়া পাথৰ, আমি তাতে বহিম, দেখাই আছোঁ আপোনাক। আমি ৰখাই লওঁ গাড়ীখন, তাৰপিছত দেখাই আছোঁ। ব্লগ চলি আছে। এই নৈৰ পাৰত আমি আহিছোঁ। আমি কি খোৱা বস্তু আনিছোঁ দেখাই আছোঁ। এই স্কুটিত থৈ দিছোঁ ইয়াতে। এই ষ্টিং আছে, চিপছ আছে, আমাৰ তাত আমুল কুল আছে আৰু লচ্ছি আছে, তলত জুচ এটাও আছে। আমি সেইবোৰ খাম, গুৱাভা ফ্লেভাৰ। এইবোৰ আমাৰ লগৰ, আমি মিলিজুলি ইয়াতে নৈৰ পাৰত পাৰ্টি কৰিম, ঠাণ্ডা বস্তু খাম, ঠাণ্ডা হ'ম। যিহে গৰম অৱস্থা, আপুনি এইটো চাওক কেনেকুৱা ধুনীয়া। বিশাল নৈ, নাও, পাহাৰ চব আছে, ধুনীয়া আকাশ একদম স্পষ্ট। আমি এতিয়া আমাৰ পাৰ্টি ইয়াতে ষ্টাৰ্ট কৰিম। কৰি উঠি আগলৈ বাকী জনাই আছোঁ আপোনাক। আমি খাবলৈ লৈছোঁ, খাই থাকোঁ।
বাই বাই চেক্টৰত বতাহ চতাহ নাই ইয়াতে গৰমহে হ'লেও ঠাণ্ডা হ'বলৈ আহি পিনে এতিয়া আমি বেলেগ এটা ঠাইলৈ গৈ আছোঁ তাত গৈ পিনে ঠাণ্ডা হ'ম তাৰপিছত আমি যাম ঘৰলৈ নহ'লে এই গৰমত থাকিব নোৱাৰি একদম অৱস্থা বেয়া এই মানুহ এজনে পূজা কৰি আছে নদীত ব্ৰহ্মপুত্ৰ বাৰ আশীৰ্বাদ ল'বলৈ আপুনি ইয়াতে আহিব পূজা কৰিব এইখন অটো ভেন হালধীয়া কালাৰৰ গৈ আছোঁ বহুতো মানুহ ইয়াতে আহে আৰু ঠাণ্ডাৰ দিনত ইয়াতে পিকনিক খাবলৈ এইটো এটা পিকনিক প্লেচ হয় আমিও আহোঁ ইয়াতে আহি পিনে পিকনিক খাওঁ এনজয় কৰোঁ অ'কে গাইজ তো ব'লক আমাৰ লগত গৈ থাকক জেগাবোৰ চাই থাকক ধুনীয়া ধুনীয়া জেগা ঠাণ্ডা একদম ডাঙৰ ডাঙৰ বিশাল বিশাল গছ আছে প্ৰতি হাজাৰ হাজাৰ লাখ লাখ বছৰ পুৰণা গছ এইবোৰ মন চন একদম ঠাণ্ডা লাগি যায় একদম ধুনীয়া বতাহ খায় এই ৰ'দটো পালে একদম মাথাটো টেমা চেমা চুটি যায় গৈ আছোঁ আমি এটা প্লেচলৈ চাওঁ তাত তেনেকুৱা বতাহ পাওঁ এডাল খেজুৰ গছ আছে খেজুৰৰ তলত আমি বহিম জেগাটো সেইটো দেখিবলৈ ইমান এটা শুৱনি নহয় বাট ভাল লাগে বহি পিনে ঠিক আছে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দাবিব নাপাহৰিব য়েছ আৰু এইটো চাওক নালা এইবোৰ বেপাৰী মানুহ আপোনালোকৰ যিটো তলত বেল আইকন আছে আপোনালোকৰ তলত থকা নাই ইউটিউবৰ তলত চাই গৈ থাকোঁ এইটো পুখুৰী কি ধুনীয়া কেন্দ্ৰীয় বিদ্যালয় পুখুৰী নুনমাটি আয়োজি এইবোৰ গেছৰ গাড়ী গেছটো বহুত বঢ়িয়া গেছ আছে ইয়াৰ নিচে গেছে নাই ভাত ঠাণ্ডা গেছ এই গাড়ীৰে আহে ঘৰত আমাৰ অসমত এই গেছে চলে আমি এতিয়া লেফ্ট ৰাইট চাইড যাম আগৰ পৰা আমি সোঁফালে অলপ ঘূৰিম ঘূৰি পিনে আমি আমাৰ প্লেচটো পাই যাম তাত ধুনীয়া লোকেশ্যন ধুনীয়া ঠাণ্ডা বতাহ এইখন এখন ফিল্ড আছে কণ কণ শিশুবোৰে ইয়াতে ক্ৰিকেট খেলে আহি পিনে এইখন ফিল্ড ৰিফাইনেৰী ফিল্ড হয় পিছফালে কোৱাৰ্টাৰ আছে আৰু এইটো ৰাস্তাৰে গৈ পিনে গুৱাহাটী কলেজ ওলাব পাৰি তো আমি ইয়াতে অকণ বহি লওঁ তাৰপিছত ঘৰত যাওঁতে বাকী ভিডিঅ'খিনি দেখাম ঠাণ্ডা হয় নে নহয় আপোনাক জনাম পিছত অ'কে গাইজ চাই এইটো আমাৰ এই বঙাল গৈ আছে আগত অলপ অকণ আগত পুলিচ চেকিং আছিল আহোঁতে এতিয়াও যদি আছে অলপ আমাৰ অসুবিধা হ'ব অলপ চাই লওক যদি চেকিং আছে আমি পলাব লাগিব মানে বেলেগ এটা ৰাস্তাৰে যাব লাগিব গৈ পিনে চাই লওঁ কেনেকুৱা ৰাস্তা চাওক কেনেকুৱা ধুনীয়া পাহাৰীয়া ৰাস্তা একা বেকা ৰাস্তাত আমি গৈ আছোঁ এইটো আমাৰ প্ৰথম ব্লগ তো কিবা কিবি আমাৰ ভুল হ'ব পাৰে তাৰ কাৰণে ক্ষমা কৰিব নেক্সট ব্লগত আমি এইবোৰ যি ভুল আছে সেইবোৰ শুধৰণি কৰিবলৈ চেষ্টা কৰিম আপোনালোকে আমাক ছাপোৰ্ট কৰক আমি নাই পুলিচখিনি ইয়াৰ পৰা পলাই গ'ল এই যে টাৰ্ণিংটো ধুনীয়া ঠাণ্ডা ঠাইখিনি এইখিনিতে পুলিচখিনি ৰখি আছিল বতাহ খাই আছিল আমি আইচক্ৰীম খাই আছিলোঁ ইয়াতে এতিয়া আমি ঘৰমুৱা হৈ আছোঁ তলফালে চাওঁ পাহাৰ এনেকৈ তললৈ নামি গৈছিলোঁ আমি সৌখন সেইফালে দূৰত ব্ৰহ্মপুত্ৰ নৈ দূৰত দেখিছে চাগে এইটো আমি
ছেক্টৰ আপ পাম, আপটো উঠি আছোঁ। ধুনীয়া বতাহ দেই। সৌখন বগা ৰিফাইনেৰীৰ বাছ। এইফালে লোহিত নগৰ যাব পাৰি। এই আমি আপটো উঠিলোঁ। বৰষুণ দিলে ভাল আছিল, কিন্তু আমাৰ ইয়াতে বৰষুণ দিও পৰি পিনে বৰষুণ নিদিয়ে, সেইকাৰণে এই অৱস্থা। আকাশলৈ এবাৰ চাওক, বৰষুণ দিব যেন লাগিছে, কিন্তু দিয়াৰ আশা একদম নাই। অ'কে, নাই নিদিয়ে, সদায় একে। আমাৰ এই ব্লু ড্ৰেছ পিন্ধাখিনি অঞ্চলটো গৈ আছে বৰষুণ দিব বুলি আজি, কিন্তু আই ন' বৰষুণ একদম নিদিয়ে যে। তো আমি এতিয়া অলপ লেতেৰা ধূলি মাকতি থকা ঠাই পালোঁ, তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ, নহ'লে মোবাইলৰ লেন্সখন বৰ ধূলি পৰি লেতেৰা থাকে। অ'কে গাইজ, ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ইন ফিউচাৰ অহা ভিডিঅ' নটিফিকেশ্যন পাবলৈ। অ'কে, থেংক ইউ, বাই বাই।